গুড মৰ্নিং বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ। তো আজি হৈছে দেৱালী। তো প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ দেৱালীৰ শুভেচ্ছা থাকিল। তো এতিয়া ৰাতিপুৱাৰ কেইটা বাজে, এইটো ট্ৰান্সপাৰেণ্ট ঘড়ী মানে। তো এতিয়া 9:30 বাজে আৰু মই যাব ওলাইছোঁ টাউনলৈ, মানে অলপমান ফটকা এইবাৰ মানে আমি ফটকা নুফুটাও বুলি ভাবিছোঁ কি আৰু এতিয়া সেয়া টাউনত যাওঁ, অকণমান লাইট চাইট আনিব আছে, সেইখিনি আনো। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব, আমি কেনেকৈ দেৱালী পালন কৰোঁ চাই যাব। তো চাই থাকক, এতিয়া টাউনত ব'লা। তো ইয়াৰ পিছত আমি আহি দোকান পালোঁ আৰু ইয়াৰ পৰা কিছুমান ৰঙানীলা লাইট ল'লোঁ। তো গাইছ, আমি দেৱালী শ্বপিং কৰিব আহিছিলোঁ আৰু আপোনালোকে জানে আমি কি শ্বপিং কৰিব আহিছোঁ? টুপি গাইছ, টুপি। এটা টুপি কিনিবৰ কাৰণে আকাশৰ আধা ঘণ্টা কি হ'ল ব'লা। Beat the speakers up. Damn. তো ইয়াৰ পিছত চেণ্টাৰৰ পৰা ঘৰত আহি লাইটবোৰ ফিটিং কৰিলোঁ, কিন্তু তো মোৰ লাইট চাইটটো লগোৱা হৈ গ'ল, কিন্তু এটা বহুত ডাঙৰ কাণ্ড হৈ গ'ল। মানে আমাৰ দেউতাহঁতে আৰু এইপিনে ৰাকেশহঁতেও কলগছ পুতিয়ে দিলে। মই ভাবিছিলোঁ এইবাৰ অলপমান মডিফাই কৰিম, এইপিনে পূৰা কলগছ চলগছ পুতা হৈ গ'ল। ইমান আগত পুতি দিলা যে? মই আজিকালি এডভান্স হৈছোঁ মানে। হয় নেকি? চব কাম আগতেই কৰিলোঁ। মানে মই ভাবিছিলোঁ এইবাৰ অলপ মডিফাই কৰি পিনে হেৰি কৰিম কলগছডাল। মানে মই এতিয়া এটা কথা কওঁ, নিজে ৰাতিপুৱা ক'ত গৈছিলা? আৰে মই লাইট কিনিব গৈছিলোঁ, এই ৰেকৰ্ড হৈ আছে ভিডিঅ'ত মই দেখা। লাইট কিনিব গৈছিলে? ইয়াৰে আগত অডিয়েঞ্চে দেখি পালেতো। সি আগতে গুচি গৈছে, আমি ভাবিছিলোঁ একেলগে কৰিম হেৰি কলগছ পুতিম। সি নাই ঘৰত, আহিছে 5টা বজাত। সেই লাইট কিনিব গৈছিলোঁ, জানুৱাৰী 5টাত আহিব, বাৰু সেইবিলাক বাদ দিয়ে। এতিয়া আমি এইটো অলপ মডিফাই কৰিব লাগে, গম পাইছা? কি কেনেকুৱা মডিফাই? প্ৰথমতেতো চাকিখিনি মই ধুই আনো, চাকি অলপ আনিছোঁ, সেইখিনি অলপ ধুই লওঁ। তাৰপিছত চাকি তাকি ধোৱা হৈ গ'ল, এতিয়া গৈ আছোঁ। এতিয়া মানে আমি খুঁটিকেইটা যোনকেইটা মাৰিছে সেইটো আমি নঘলোঁ, কিন্তু তাৰে লগত আৰু আমি খুঁটি মাৰিম, মানে কামি মাৰিম। তাৰে ওপৰত আমি ZG বুলি ধুনীয়াকৈ চাকিৰ মানে এটা ষ্ট্ৰাকচাৰ দিম বুলি ভাবিছোঁ। আৰু আকাশ এতিয়ালৈকে আহিয়ে পোৱা নাই, ইয়াক ফোন কৰোঁ ৰ'ব এবাৰ। ঐ কি জলদি আহিব লাগে, ঠিক ঠাক কৰিব লাগে তো। ক'ত? অঁ চাকি ধোৱা হ'ল, কি কৰি আছে ইয়াতে? চাকিকেইটা অলপমান ৰ'দত দি দিওঁ শুকাবৰ কাৰণে। আৰে ক'ত পৰা এণ্ট্ৰি দিছে? এনেকুৱা ড্ৰেছত আহি গ'লা যে, ৰ'বা ফোন কৰিবা। কিবা বনাবা নেকি? কি বনাবা নেকি? কি কৰি আছে ইয়াতে, মানে বুজি পোৱা নাই। এই চাকি দেখা নাই, চাকিবিলাক ৰ'দত দিছোঁ অলপমান, অলপ পিছত তাতে দিব লাগিব না অলপমান। মোৰ এটা আইডিয়া আছে, কি? কলগছটো মডিফাই কৰিবলৈ। মই অলপ আগতে ৰাতিছিলোঁ এইটো কথা। তেতিয়াহ'লে ৰখি কিয় আছা? আৰম্ভ কৰোঁ ব'লা। চাওক, প্লেনিং চলি আছে আমাৰ ইয়াতে। এটা লিখিছা? ছাবস্ক্ৰাইব কৰিব কোৱা, নহ'লে গাইজ ছাবস্ক্ৰাইব কৰিব, নহ'লে কিবা কিবি কৰি দিব, পাত্তা নাই। এডাল বেছি ভয় নাখাব চাগে, সৰু আছে না, তথাপিও কাম কিন্তু নানান আছে, ধাৰ আছে না। তো এতিয়া আমাৰ ইঞ্জিনিয়াৰে ষ্ট্ৰাকচাৰটো বনাই আছে। আচ্ছা, ক'ত ড্ৰয়িং কৰা হ'ব? ইয়াতে ভূমিত। এইটো যদি কিবা কাৰণত ফেইল হয়, এইটো এতিয়া মই কি কৰি আছোঁ? তুমি কি কৰি আছা? মানে আমাৰ 30টা ছাতি লাগিব, মই ঠিকে আনিছোঁ, মই 35টা ছাতি লৈ আনিছোঁ, 5টা বেছি হৈছে, সেইকেইটাও মিলাই দিম, ভালদৰে হৈ যাব। ঠিকে আছে? নাই, ঠিকে নাই। দিয়াৰ পিছত এইডাল লাঠি আৰু ক'ৰ পৰা আনিবা? দেউতাই দি পঠাব নেকি? নে যাদু হৈ লটকি থাকিব? 11টাত কলগছ পুতিছে, এনেকুৱা হ'বই না। এইটোতো আছিল, আমি 11টা বজাত কলগছ থৈ দিছিলোঁ ৰাতিপুৱা। কি 11টা বজাত কলগছ পুতিছে? ভালকে কলগছ আনিব লাগে ন। মই ধুনীয়াকে কল ইমান ধুনীয়া হেভি আছিলে। নাই এতে ছাগলী উঠি খাইছে ন? ছাগলী নহয়, ছাগলী উঠি খাইছে, মই এইটো কনফাৰ্ম। হেৰি কৰোঁ, অলপমান পিছত ৰেকৰ্ড কৰোঁ, চাৰ্জ নাই, 10% আছে। তো এতিয়া বৰ্তমান 5:20 হৈছে আৰু প্ৰথমতে মুখ মিঠা কৰি লওঁ আৰু এতিয়া আপোনালোকক ফাইনেল লুকটো দিব গৈছোঁ। আমি যে দিনত অলপমান কিবা কিবি কৰি আছিলোঁ, তো এইটো চাওক ফাইনেল লুকটো। যুগে যুগে প্রতি খোঁজে তোমাতেই মই হোম বিলীন। তো এইটো আছিল আমাৰ ফাইনেল লুকটো। অলপমান চেষ্টা কৰিলোঁ বনাবৰ কাৰণে, অলপমান হেৰি টাইপত। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। গাইছ, বাচ্ছা পাৰ্টিয়ে বম ফুটাই থকা দেখি মোৰো ফুটাব মন গৈছে, কিন্তু ইমান মই ঠান লৈছোঁ বম নুফুটাওঁ আৰু হাতেদিও নুচোঁ। তো নুচোঁ মানে নুচোৱেই আৰু নুফুটাওঁ। আগপিনে দেখা নাই। দেৱালীৰ উপলক্ষে তুমি এইবাৰ কি ক'ব খুজিবা?
মই চবকে অলপ ক'ম- জোৰছে ক'বা কাৰণ বম ফুটি আছে যে মাইকত চাউণ্ড নাহিব মই চবকে ক'ম যে এবাৰ দেৱালী হেপী দেৱালীটো ক'ব নোৱাৰোঁ মানে ছেড দেৱালীও ক'ব নোৱাৰোঁ কাৰণ আপোনালোকে জানেই কি হৈ আছে কি চলি আছে এতিয়ালৈকে ন্যায় পোৱা নাই তো যিসকলে বোম ফুটাইছে ফুটাওক মানাও নকৰোঁ সেইকাৰণে হেপী দেৱালী আৰু দেৱালীত উপলক্ষে কিবা ক'ব খুজিবা নেকি দেৱালীৰ উপলক্ষে সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ জুবিনদাৰ 1 মাহ হৈ গ'ল এতিয়াও ন্যায় পোৱা নাই কি ক'বা তুমি জুবিনদা কম প্ৰথমতে তেখেতক গভীৰ শ্ৰদ্ধা জনাইছোঁ আৰু ক'বলৈ একো নাই ন্যায় লাগে আমাক ন্যায় লাগে জল্দি জাষ্টিছ ফৰ জুবিন গাৰ্গ ধুমুহাৰ সতে দে গাই দিয়ক বহুত ৰখি যায় তই কি কি বস্তু বিহুত আহিছে কিয় পোহৰৰ আমি দেৱালী কিয় পালন কৰোঁ ক'ব গ'লে বহুত দীঘল নাই শ্বৰ্টকাটত হ'লেও ক'ব লাগিব কালী পূজা আমি দেৱালী কিয় পালন কৰোঁ কালী পূজা দেৱালী কিয় পালন কৰা হয়? সীতা আহাৰ বাবে হে ৰাম আৰু সীতা আহাৰ বাবে বনবাসৰ দেৱালীত তোমালোকে কি ক'ব খুজিবা এই পোহৰৰ ৰঙে যাতে সকলোৰে জীৱনত সুখ সমৃদ্ধি আনে আৰু দেৱালী যাতে- কিয় পালন কৰা হয় কি বুলি কয় সীতাক আজি ঘূৰাই আনিছিল ৰামে ৰং এনচাৰ নহয় ৰাইট এনচাৰ আজিকালি মানে চবে জানা হৈছে আৰু কি ক'ম আজি দেৱালীৰ দিনা গোটেই গাঁৱতে লাইন নাই গধূলি সময় লাইন কাটি দিছে আজি লাইনটো কাটি গোটেই লাইট জ্বলাই থৈ দিছিলোঁ আন্ধাৰ হৈ গ'ল তো আমাৰ সেইপিনেতো দেখালৈ এতিয়া মানে আমাৰ গাঁৱৰ পৰা অলপমান দূৰত এখন কালী পূজা হৈ আছে আৰু মই জীৱনত প্ৰথমবাৰ আজি কালী পূজা চাব গৈ আছোঁ আৰু মোৰ লগত ইহঁতেও গৈ আছে তো এতিয়া গৈ আছোঁ কালী পূজাত যাই পিনে আপোনালোককো দেখাওঁ আৰু আমিও চাই আহোঁ ৰ'বা আমিও প্ৰথমবাৰ চাব গৈ আছোঁ গাইজ ছাবস্ক্ৰাইবাৰ বোলে তো ইয়াৰ পিছত আকাশৰ অলপ মানসিক সন্তুলনটো বেয়া হোৱাৰ কাৰণে আমি পূজাৰ পৰা আহি যাওঁ ঘৰলৈ তো ভিডিঅ'টোৰ লাষ্টত আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা হেপ্পী দিৱালী তো নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই আৰু আপোনালোকে কমেণ্টত হেছটেগ ফৰ জুবিন গাৰ্গ বুলি লিখি দিব বাই সঁচাকৈ দি দিম এইখিনি যোৱাৰ পিছত